গুড মৰ্নিং। আজি মৰ্নিঙতে ভিডিঅ' বনাইছোঁ। মানে আজি গৰু বিহু আৰু বিহুৰ সকলোলৈ বহুত বহুত শুভেচ্ছা। আজি গৰু বিহু যিহেতু 5টা বজাতে উঠিলোঁ সকলোৱে উঠি মেলি এতিয়া আৰু গা চা ধুৱাব নিম গৰু গাত গাইকেইজনী সকলোৱে মিলি উলিয়াই লৈ গৈছোঁ। এতিয়া আৰু গা ধুৱাম, পুখুৰীৰ কাষলৈ লৈ গৈছোঁ, তাতে ধুৱাম। মাক আৰু বেটি দুইজনী বেটি আৰু দুজনীয়ে গাই আছে আমাৰ, দুইজনীয়ে বেটি দুটা পিছে পানী আছে আমাৰ পুখুৰীত। ধুনীয়াকৈ এইফালে বেলিটো ওলাই আহিছে আৰু ৰাতিপুৱাই ধুনীয়াকৈ ওলাই আহিছে ৰাতিপুৱা বেলিটো। আৰু এইফালে মোৰ বাল্টিং আৰু পোৱালিটো আনি আছেগৈ আমাৰ গৰুৱে। এইফালে গাইজ দেখিছেই পুখুৰী গৰু গা ধুৱাবৰ কাৰণে এইফালে আমাৰ পুখুৰী আছে। এতিয়া আমি এইফালে গৰু গা ধুৱাম, পথাৰত ধুৱাম। গৰুৱে গা ধুবৰ মনেই নাই। এইফালে চাট মাৰি লৈ আহি আছে আমাৰ পোৱালিটোৱে, মই গৈ থাকোঁ। খাইছে খা ভালকৈ খাই ল, আমাৰ ভাগখিনি খাই ল। আমাৰ দুইটা পোৱালি বহুত মৰম লগা হয়। মোবাইলটো মই ধৰি দিম দে। ধুৱাই লওকচোন সি লাও খাব কিনা। ভাইখন মাৰে সৰু বাপৰে সৰু কহ লৈ যা পানী এইখিনি লৈ যা। গা ধুবৰ কাৰণে মাটিমাহ ফালে চাহ বনাই খালেই পাপাই, আৰু আমাৰ কাৰণে এতিয়া বনাওঁ। খাই ল'ম গৰম পানী ফালে দি কৰি আছোঁ। গৰম পানী খাম। তাৰপিছত আৰু কিবা কিবি দিছে আৰু 100 এবিধ শাক দিছে বোলে বাকী আছে। আৰু এইফালে আছে থেকেৰা বইল কৰিবৰ কাৰণে, এইফালে মাটিমাহ হালধি পিচি মেলি ধুনীয়াকৈ গা ধুবৰ কাৰণে। এতিয়া মই গৰম পানীখিনি এইফালে বনি আছে, খাই ল'ম। খাই মেলি আৰু শাক বিচাৰিবৰ কাৰণে গুচি যাম বাৰীত। 100 এবিধ শাক যিমানটো হয় আৰু আমলৈটো থাকিবই, তাৰ বাহিৰে 100 এবিধ শাক বিচাৰিবলৈ চেষ্টা কৰিম। যদি পাওঁ তেনে নাপাবও পাৰোঁ, ইমানবিলাক নাথাকিব। এইফালে গৰম পানী, এইফালে থেকেৰাটো লৈ লওঁ। ধেৰি অকমানি গৰম পানী খাই লওঁ, তাৰপিছত যাওঁ আৰু। এয়া হৈছে মাখিয়তী আজি গৰু বিহুৰ দিনা এনেকৈ ঘৰটো মানে চব খায় আৰু একেলগে মানে এফালে আছে মোৰ হাতত ঝাৰু, এফালে আছে মাখিয়তী। মই দেখাইছোঁ কেনেকৈ হাৰিব লাগে। মাখিয়তী মাখি মনত পৰিছে মাখিয়তী হাৰিলে বোলে ঘৰত মাখি নাহে, মাখি পতংগ সকলোবিলাক বোলে নাইকিয়া হৈ যায়। এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা পৰম্পৰা বুলিয়ে ক'ব পাৰি। এনেকৈ যদি মাখিয়তীয়ে এইবিলাক হৰা হয় ঘৰত মাখি নাহে। ভালকৈ ইয়াতে ৰাখি লওঁ, তাৰপিছত খালোঁ মাখিয়তী। গা ধোৱা আগতে মানে এইবিলাক চব কৰি লওঁ, গৰু গা ধোৱাৰ পিছত। কণীয়ে মেইন বোলে গৰু বিহুৰ দিনা, কণী আৰু আমলৰি খাব লাগে। এয়া এতিয়া বজাৰ কৰি লৈ আহিছে কণী। কণীখিনি লৈ গুচি যাওঁ মই। কণী ঘৰত এনেকুৱা কুকুৰা কণী হাঁহ কণী আছে, আৰু তাৰ বাহিৰেও এনেকুৱা কণীটো লাগেই। দোকানীবিলাক মৰিব যে নহ'লে। কণী পাকঘৰত লৈ যাওঁ। কণী তেওঁ বাৰীত কাকতীয়া শাক বিচাৰি আছে, কি পাইছে চাওঁগৈ, আৰু ময়ো অলপ সহায় কৰি দিওঁগৈ গৈ কিনে। এইফালে
বিচাৰি আছে আমাৰ সৰু বাৰীখনতে। এয়া আমাৰ জলকীয়া পুলি, এইফালে আমাৰ দোকানখন দোকান আগফালৰ পৰা দেখাই দিছোঁ। আমাৰ বন্ধ কৰি থোৱা আছে। এইফালে চব্জি বিচাৰি আছে, কি পাইছে। এজোপা ৰঙালাও হয়, অলপ আগত আছিলে বাৰু, অলপ দিনৰ আগত, এতিয়া শেষ হৈ গ'ল চব্জিবিলাক। লাই আছিলে, এয়া ৰঙালাও উঠালি নাই? সৰু ৰঙালাও এটা আছিলে যে লাগি থকা, এইফালে এইয়া মানে বৰষুণ দি আছিলে কাৰণে ৰখা নাছিলে, এতিয়া অলপ ৰখিছে। ক'ত পাওঁ এইটো উঠা, এইটো ৰঙালাওটো ৰখিছে ন, এইটো ৰখিছে। বায়ে ক'ৰ পৰা উঠালে? এইটো ৰখিছে, এডালকৈ ছিঙি একো নহয়, ইয়াৰ পৰা এডাল মাত্ৰ মিলি পেলাই। ৰঙালাও এটা ছিঙি দিব লাগিছিল, ৰঙালাও ছিঙা আছে, ফুল এটা ছিঙিলে হ'বই। বজাৰ পৰা নাই ৰঙালাও আছে। আৰু এইফালে কি ইয়াত বহুত সোমাই আছে ন, ইয়াত কিমান সোমাই আছে হিচাপ কৰি মানে লাগিব আৰু কিমান আছে। এইফালে যদি বাজি ফুল এটা ছিঙি দিয়ে, এইটো বাজি ফুলটো সেই এটা হ'ব, সেই ওপৰত থকাটো। এইফালে জলকীয়া ডাঙৰ হৈছে, পাপাই ৰোৱা জলকীয়া। এইটো বাজি ফুল। লাই উঠা হ'ল নাই? হ'ব জলকীয়া একদম ধুনীয়াকৈ ফুলিছে, এইটো জলকীয়া ফুলিছে। চব্জি আৰু উঠাওঁ। কলগছৰ পাত দুখনমান দিলোঁ, মেবি হ'বই। পচলা নালাগে, কল অকণমান। কচু উঠালি নাই? কচু অকণমান উঠা, এনেকুৱা কচু বেলেগ জাতিব। ইফাল বা সৰু এডাল উঠা, একেবাৰে সেই ইফালে মোৱালি মুন্নুটো। আৰু তোমাৰ লগতে ক'ত গ'ল? তোমাৰ বা ক'ত গ'ল? মুন্নু পোৱালি, মুন্নু পোৱালি। এইজনীয়ে আমাৰ আৰু যখিনীজনী, বস্তু বিচৰা যখিনীজনী। আৰু এটা পটককৈ মনত পৰি গ'ল, আৰু মচন্দৰী আছে আমাৰ, মচন্দৰী বিচাৰোঁ। খালে দেই টেঙেচি মচন্দৰী লোৱা হ'ল নাই? বগা কচু এজোপা উঠাই লওঁ। নিজৰ বাৰীতে বহুতখিনি বিচাৰিলে পোৱা যায়। এইবিলাকতো মচন্দৰী, এইটো ঔষধো হয় মচন্দৰী। পাহৰি গৈছোঁ, কিন্তু ভাল হয়। এইফালৰ পৰা একেবাৰে শেষলৈকে মচন্দৰী। আকৌ টাবত ৰুব কোনো প্ৰয়োজন বহুত আছে মচন্দৰী। একদম লগতে এইবিলাক আমলৰি আছে, আমলৰি এইকেইজনী আমলৰি এনেকুৱা কামুৰিছে নহয়, ইজনী দেখিছে কিজনী একদম তত নাই। দেখাই দিছোঁ কচু ঢালা মাই অজনী কামুৰি খতম। সাজু হৈ আছে, কৰ্দৈ পাৰি গ'ল। আমাৰ ঘৰৰ আগতে ধুনীয়া কৰ্দৈ এজোপা আছে, এবাৰ প্ৰথম লাগিছে, ফাৰ্ষ্ট লাগিছে। আৰু ফালে ছিঙিলে আমাৰ ডাং কাটি বাই ছিঙিলে। আমাৰ শাক ৰেডি। এফালে দেখিছেই গাইছ, এয়া কণী। এতিয়া আমি যুঁজাম, মোৰ লগত যুঁজাব কাকতি আহিব। মই ৰৈ আছোঁ কণীখিনি লৈ। আগতে আৰু ৰাতিপুৱাতে কণী যুঁজাওঁ মানে আৰু ভাইটিৰ লগত। আজি যুঁজোৱা নহ'ল, এতিয়া যুঁজাম। এইখিনি কণী আছে, এয়া কণী লৈ ৰেডি। এয়া হাঁহৰ কণী, কেমেৰা দেখাই দিছোঁ। হাঁহৰ কণী এইটো ঘৰতে মায়ে থৈ দিছিলে বিহুৰ কাৰণে। এতিয়া তুমি এটা লোৱা, তোমাৰ প্ৰথমতে হাঁহৰ কণী কৰিম মানে। মোৰ ঘৰটো উল্টা চাইডৰ পৰা আহিছে, ইগনৰ কৰিব দেই এইটো। মই হাৰিলোঁ, এইটো কণী মই হাৰি গ'লোঁ। এইটো থৈ দিলোঁ, এইটো থৈ দিওঁ ন, এইটো লগত ভিজালে নে হেৰি হ'ব? আন্ধাৰ উঠিছে, একো নাই, ভিতৰত মই আন্ধাৰ হৈ নহয়, বহুত উল্টা চাইডৰ পৰা আহিছে। এফালে আমাৰ 100 এবিধটো নোৱাৰিলোঁ কৰিবলৈ, লগতে আমলৰি খাই দিলে বোলে 100 এবিধ হৈ যায়। এইটো থৈ দিলোঁ। ইয়াত আছে টোটেল কিমান আছিলে? 54 টোটেল হ'ল। এফালে দেখাই দিয়া চব্জিখিনি। ফালে নোৱাৰিলোঁ আৰু বেছি কৰিবলৈ, ইমানখিনিয়ে পাৰিলোঁ। ফালে কেৰাহী গৰম কৰি লৈছোঁ। এইফালে আমলেট বনাম এতিয়া।
এবাৰ কামত লাগি যাওঁ, এইবিলাক বনাওঁ। বস্তু ৰেডি কৰি লৈছোঁ, এতিয়া বনাওঁ আৰু। কেৰাহী গৰম হৈ তেল গৰম হৈ আছে, এইফালে থৈ লৈছোঁ। হয় বনাই থাকোঁ, দুটামান অকণমান দি মোৰ পিঠা ৰেডি হৈ গ'ল। কমকৈ বনাই আছোঁ আৰু কেৰাহীখন সৰু লৈছোঁ। ডাঙৰ কেৰাহীত বনাই বেয়া পাওঁ, সেইকাৰণে সৰু কেৰাহীখনত বনাইছোঁ। বনাই ভাল লাগে আৰু বহুত সোনকালে হৈ যায়। গাইকেইজনীৰ কাৰণে কলপাতত পিঠা বান্ধি লৈছোঁ, বৰপিঠাকেইটা এনেকৈয়ে বান্ধিম আৰু গাইকেইজনীক খুৱাম। নিমখ অলপ ঢালি দিছোঁ, নিমখ ঢালিলে ভাল পায় খাই, ভাল পায় মানে বস্তুবোৰ খায় আৰু নিমখ দিয়া, নিমখীয়াকৈ বান্ধি লৈছোঁ। পোৱালি দুটা আৰু গাই দুজনী। গম আছে একোটা খুৱাই দিম নেকি? কিজনী চব খাই দিলে নাখায়। এইজনী লোকচোন খায়, নাখাইছে লগাই দিলে। এয়া প্ৰথম জনম ই খাইছে বৰ ধুনীয়াকৈ। আৰু খাই দিম একদম গাখীৰ দিবি দেই আজিৰ পৰা, একদম গাখীৰ দিব আজিৰ পৰা। তিতি খাইছে, খাওঁ খাওঁ খাওঁ, মই খাই দিম লগতে। গাইকেইজনী খুৱাই মেলি আৰু এতিয়া আমিও খাম। এইবিলাক বৰ বেছি পিঠা বনোৱা নাই, আজি ৰাতি বনাব লাগিছে। এতিয়া তিল পিঠা আৰু বৰপিঠা লগতে চাহ খাম সকলোৱে, মানে আমাৰ পৰিয়ালটোৱে আৰু গধূলি বনাম বুলি ভাবিছোঁ। আজিৰ দিনটোত কি কৰিলে আমাৰ ঘৰখনে সকলোবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে তেন্তে প্লিজ জনাব আৰু নতুন এটা ভিডিঅ' লৈ বহুত সোনকালে আহি আছোঁ। পুনৰবাৰ কৈছোঁ বহাগ বিহুৰ আপোনালোকলৈ বহুত শুভেচ্ছা।